নমস্কাৰ বন্ধুসকল, ইয়াত ড্ৰেগন ফ্ৰুট খেতি কৰিছে। এইটো ভজু গাঁও আৰু ভজু গাঁৱত কি হৈছে, ড্ৰেগন ফ্ৰুট খেতি কৰিছে, ঠিকে আছে, একো কথা নাই। এইটো কোনোবা জোনাবে খেতি কৰিছে বুলি শুনিছোঁ। তো ইয়াত কথা হ'ল, ড্ৰেগন ফ্ৰুট খেতি কৰিছে ভাল কথা, তাত মোৰ কোনো আপত্তি নাই, যোনে নকৰক। কিন্তু ইয়াত কি কৰিছে, মই কিবা এটা অফিচিয়েল কামত আহিছিলোঁ, কিন্তু ইয়াত এই ফেন্সিং নিদি এইখিনি তাঁৰ লগাই থৈছে আৰু এই তাঁৰত কি কৰিছে, ইহঁতি কাৰেণ্ট দি থৈছে। মইতো নজনাকৈ মই কি জানো, মই নাজানো ইয়াত কাৰেণ্ট দিয়া আছে নে কি। মই কিবা এটা অফিচিয়েল কামত আহিছিলোঁ, কিন্তু ইয়াত মই ধৰোঁতে মই ঝাটকা খাইছোঁ। আৰু এইটো বোলে গৰু ছাগলী ঝাটকা পাবৰ কাৰণে ইয়াত ফেন্সিঙো লগাব পাৰিলেহেঁতেন। ফেন্সিং নলগাই, ওখ ফেন্সিং যদি ভালকৈ লগাই দিয়ে গৰু ছাগলী একো সোমাব নোৱাৰিব। কিন্তু ইয়াত কি কৰিছে চাওক, এই ফেন্সিং নলগাই পিনে এই তাঁৰখিনি লগাইছে আৰু তাঁৰত ঝাটকা দি থৈছে। এতিয়া মই এই ড্ৰেগন ফ্ৰুটৰ বাৰীত এতিয়া মই ঝাটকা খাইছোঁ। ইয়াত ট্ৰিটমেণ্ট দিব, যোন ইয়াৰ মালিক হয় এই মালিকে দিব, নগাঁৱৰ জোনাপ নে কোনোবা হয়। ইয়াত যদি এই ফেন্সিং তাঁৰখিনিৰ সলনি ইয়াত ঝাটকা নলগাই পিনি ফেন্সিঙো ভালকৈ দিব পাৰিলে হয় ওখকৈ, কিন্তু সেইটো নকৰি ইয়াত কি কৰিছে, তাঁৰ 4টামান দীঘল টানি দিছে আৰু তাতে তাঁৰখিনিত কাৰেণ্ট দি থৈছে। মইতো গম নাপাওঁ, মই আহি বাৰীটোত পাৰ হ'ব লওঁতে মই ঝাটকা খাইছোঁ।